ইউথৰ কাৰণে একো নাই, এতিয়া এখন সংগ্ৰাম চলিব লাগিব বিজেপিৰ বিৰুদ্ধে, RSSৰ বিৰুদ্ধে, আৰু এই সংগ্ৰামত আমি জিকিব লাগিব। ৰাইজৰ দলৰ এই মিটিংখন প্ৰজন্মৰ ল'ৰাবিলাক ওলাই আহিব লাগে, কৰ্ম কৰি খাব লাগে, হিংসা কৰিব নালাগে। আৰু ছাবস্ক্ৰাইব কৰি থাকিব তাৰ চেনেলটো, বহুত ভাল ভাল কণ্টেণ্ট আহি থাকিব, আৰু গতিকে চাই থাকিব। দুইটাৰ অৱস্থা এইটোই বস্তু উঠাই উঠাই নি আছো, বহুত বিষাইছে। এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ, প্ৰণামো তোমাক। অলৰাইট, আজি আমাৰ প্ৰিপাৰেশ্যন ডে 1। আমি এতিয়া যাওঁ বজাৰ কৰিবলৈ কাৰণে। আমাৰ মেনুত যি আছে, বেছি আইটেম নাই, যিখিনি আছে মই আপোনালোকক ক'ম, কাইলৈ ক'ম বা আজি পিছলৈ হ'লেও মই কৈ দিম। এতিয়া আমি যাওঁ বজাৰ চজাৰ কৰি আপোনালোক। অলৰাইট, আজি আমাৰ ষ্টল দিয়া ডে 1, গোটেইখিনি প্ৰিপেয়াৰ চব হৈ গ'ল। আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। অলপ চিলিণ্ডাৰটো প্ৰব্লেম দি আছিলে, এতিয়া ঠিকে আছে, পিছত যি হয় দেখা যাব, আপোনালোকক দেখাই যাবলৈ। পানী ভৰাই আছে। মৰ্ণিং গাইজ, আজি হৈছে আমাৰ ইভেণ্ট ডে 2। কালি অলপ হ'ল ভিৰ ভাৰ হ'ল, মই ভাবিছিলোঁ আপোনালোকক দেখাম কেনেকৈ কৰিম নকৰিম, কিন্তু তাত মানে ইমানেই ভিৰো হৈছে আৰু প্লাছ কামত আৰু প্ৰেছাৰটো বাঢ়ি যায়। তাতে কিটচেনত থাকিলে অলপ বেলেগ এটাই হেৰি চলি থাকে, সেইকাৰণে মই মানে আপোনালোকক দেখাব পৰা নাই। কিন্তু হ'লেও আজি অলপ এটা দুটা শ্বট ল'বলৈ কাৰণে মই ট্ৰাই কৰিম। তো ঘৰৰ ওচৰতে আমাৰ সেই মেলাখন হৈছে যিহেতু, কালি ভাল এনজয় কৰিলোঁ, কালি ভাল প্ৰফিটো হ'ল, ভিৰটো বহুত বেছি হৈ গৈছিলে। বস্তু চব ৰেডি কৰি আমি ল'লোঁ। এয়া ম'মৰ কাৰণে ষ্টাফিং ৰেডি কৰি আছোঁ, বহুত টাইট চলি আছে আমাৰ, অলৰেডি আমি লেট হৈ আছোঁ। আমাৰ আজি ডে 2, ৰাতি থকা পাল পৰিছে ষ্টলত। ঋষভ আৰু মই আজি নাইট ষ্টে কৰিম। চব এইবোৰ খালী হৈ গ'ল, অকল এতিয়া সেয়া পুলিচ দাদাহঁত আছে। ঋষভে এতিয়া মাতিব গৈ পেলাই। ঋষভ, হেল্ল' এটা কৈ দিয়াগৈ। আমি বহুত ভাবি আছিলোঁ একদম বঢ়িয়া শ্বট ল'ম, ব্লগ বনাম, টাইম অলপো নাই। এতিয়া দেখিছে দুইটাৰ অৱস্থা এইটোই, বস্তু উঠাই উঠাই নি আছোঁ। ইয়াত চব মানুহবোৰ ষ্টে কৰি আছে দেখিছে, আমিও ষ্টে কৰিম। বঢ়িয়া লাগিব ন, ইয়াতকৈ আৰু মজা একো নাই। চব দোকানবোৰ ত্ৰিপাল লগাই দিলে। এইটো আমাৰ টেণ্ট। এই টেণ্টৰ ভিতৰত কি হৈ আছে চাওঁ আহক। আজি ৰহস্যময় কথা কি আছে, এখন বাইক আছে ইয়াৰ ভিতৰত, আৰু দুজন বেক পেক লৈ শুলে, আৰু এজন আমাৰ ঢকুৱাখানাৰ দাদা দেই। আজি আমি ইয়াতে শুম। এই দুজন আমাৰ বন্ধু শুলে, ৰাতিপুৱা জল্দি উঠি ধেৰ কাম কৰিব আছে। ঋষভ কেনেকুৱা লাগিছে? ঠাণ্ডা লাগিছে, বহুত ঠাণ্ডা লাগিছে, কিন্তু বঢ়িয়া লাগিছে, এইটোৱে ক'লোঁ আৰু। গুড নাইট, ডে 2 এণ্ডছ হিয়াৰ। গুড নাইট, বাই বাই। অলৰাইট গাইজ, আজি ডে 3, ফাইনেল ডে। আজি হ'ব আৰু কি হ'ব নহয়, পইচা পাতি কি আহে নাহে। এতিয়া উঠিলোঁ, সাৰ পালোঁ, মজা হয় ঠাণ্ডা। ষ্টাৰ্ট কৰিবই লাগিব আৰু এতিয়া বেছি টাইম নাই। হাজাৰ হাজাৰ লোকৰ ইয়াত সমাগম হৈছে। আজি লাষ্ট ডে এই ৰাইজৰ দলৰ এই মিটিংখন। আমাৰ দোকানৰ পৰা এয়া শৃংখল চলিয়াদা এইফালৰ পৰা ওলাই গ'ল। ভাল লাগিলে, ৰাতিপুৱাই এজন আমাৰ নেতা আহি পেলাই আমাৰ ইয়াতে চাহ খাই গ'ল। কিবা এটা ক'ব নেকি ইউথৰ কাৰণে? ইউথৰ কাৰণে একো নাই, এতিয়া এখন সংগ্ৰাম চলিব লাগিব বিজেপিৰ বিৰুদ্ধে, RSSৰ বিৰুদ্ধে, আৰু এই সংগ্ৰামত আমি জিকিব লাগিব, আৰু 2021ত বিজেপি চৰকাৰ ওপৰত পঠিয়াব লাগিব। থেংক ইউ দাদা। থেংক ইউ।
এয়া আমাৰ দোকানলৈ আহিলে শৃংখল দা কেনেকুৱা লাগিলে মজা মজা আমাৰ ইয়াতে ৰেডি হৈ আছে তো ভালকৈ ষ্টাৰ্ট হ'ল মৰ্ণিংটো বহুত বঢ়িয়াকৈ ষ্টাৰ্ট হৈছে শৃংখল দা আহিলে শৃংখল দা আহি বহিলে চাহ খালে ভাল লাগিলে শেষ হৈ গ'ল আমাৰ লাষ্ট চলি আছে এতিয়া মানুহ চানুহ ভিৰ নাইকিয়া হৈ গ'ল ৱৰ্ক ষ্টেচনটো তামোল পাণৰ দোকানী কেনে বিজনেছ কেনেকুৱা গ'ল ভালে আৰু বঢ়িয়া লাগিলনে টিপটপ আমি একেলগতে দোকানখন শ্বেয়াৰ কৰি পেলাই দিলোঁ ইয়াতে এনেকৈ চিনাকি হোৱা এইবোৰ লগৰ এওঁলোকৰ দোকান এখন বঢ়িয়া জুই ফুৱাই আছে আমাৰ এজন দাদা শইকীয়া দা ওচৰলৈ আহোঁ এতিয়া শইকীয়া দাৰ পৰা এখন ষ্টল চাই থৈছোঁ এখন ল'ব লাগিব এইখন আৰু বহুত ধুনীয়া ধুনীয়া কাপোৰ শইকীয়া দা অনলাইন চনলাইনো বিক্ৰী কৰে অনলাইন নকৰোঁ বাৰু প্ৰায় মানে ষ্ট'ৰ কৰোঁ অঁ ষ্ট'ৰ কৰে প্ৰায় ঘূৰি থাকোঁ অসম গোটেই অসম ঘূৰি থাকে তেখেতে বহুত কষ্ট কৰে দেখিছোঁ এই ৰাতি হ'লে এতিয়া ইয়াতে সামৰি পেলাই এই ওচৰত ইয়াতে শুব লাগে ৰাতিপুৱা বাথৰুম চাথৰুম যোৱা কিমানখিনি কষ্ট কৰি ইয়াত দোকান এখন দিছে আপোনালোকে দেখিছে আৰু এনেকৈ আমি চবেই বহুত কষ্ট কৰি পেলাই আগবাঢ়ি যাব লাগিব নহয় আমাৰ যুৱ প্ৰজন্মৰ কাৰণে কিবা এটা ক'বলৈ নাই আমাৰ অসমীয়া কিছুমান যুৱ প্ৰজন্মৰ ল'ৰাবিলাক ওলাই আহিব লাগে কৰ্ম কৰি খাব লাগে হিংসা কৰিব নালাগে মানে ওলাই আহিব লাগে মানে এনেই থাকিব নালাগে তাকে আমিও এইবাৰ কৰি চালোঁ কিবা এটা নতুন বুলি এনেকৈ কৰি 3 দিন পাৰ হৈ গ'ল 3 দিন তল শেষ হৈ গ'ল আমি এতিয়া যামগৈ লাহে লাহে বস্তু ভৰাই আছোঁ এয়া দেখিছে এই ডাঙৰ বেগ দি দিছে এইবোৰ বস্তু আমি সেইফালে কৰি লৈ খোজকাঢ়ি দাঙি নিব লাগিব তো কষ্ট বহুত আছে যাওঁগৈ টাটা লগ পাম বহুত জলদি ৰাহুল ৰেডি আছানে কিহৰ কাৰণে ৰেডি এই বস্তুখিনি উঠাই নিবলৈ অ'কে অবভিয়াছলি আমাক বহুত ভাল ধুনীয়া টেষ্টি ফ্ৰাইড ৰাইচ খোৱালে ম'ম' খোৱালে থেংক ইউ চাওমিন খোৱালে কাষ্টমাৰ ৰিভিউবোৰ বহুত ভাল আছিলে বেলেগ কাষ্টমাৰখিনি আছিলে চবেই যদি ষ্টল দিয়ে আপোনালোক আহিবই লাগিব আপোনালোকক জনাব আপোনালোকে আহি যাব লেজি চেফক ছাপোৰ্ট কৰি থাকিব আৰু ছাবস্ক্ৰাইব কৰি থাকিব তাৰ চেনেলটো বহুত ভাল কণ্টেণ্ট আহি থাকিব আৰু গতিকে চাই থাকিব অঁ এনেই ট্ৰাই কৰি আছোঁ লেজি চেফ বুলি আছে সিহঁতক লগ ধৰি আমি ওলাই দিওঁ আৰু ৰাইজৰ মেলা শেষ কাইলৈৰ পৰা আমিও নিজৰ নৰ্মেল লাইফত গুচি যাম আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে ক'ব ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাপোৰ্ট কৰিব শহীদ প্রণাম তোমাক শহীদ প্রণাম তোমাক বিংশ শতিকাৰ অষ্টম দশক